সভা মাজে গান্ধার রাজন আরে চিন্তামৃত মনে চলে দেখা হরবচন আরে চিন্তামৃত মনে চলে দেখা হরবচন আরে ধীরে ধীরে গোয়াতে সভামাজ পাইল আরে নিরন্তরে নরে ডাকি হরি হরি বল আরে নিরন্তরে নরে ডাকি হরি হরি বল গান্ধার রাজ অকুনিময় আজ কিন্তু মোর পরিচয় গান্ধারাজ অকুনি নহয় আজি মোর পরিচয় রাজমতল অকুনি একমাত্র পরমর ভাগিন দুর্যোধনক হস্তিনাপুরের রাজসিংহাসনত অধিষ্ঠিত করিবার পাবে এই অকুনি বিশাল আয়োজন এই আয়োজন প্রতিহোদ অকুনিমান স্বার্থপর নয় আহরিত রাজন্যর অভাবত তিল তিল কই মৃত্যু হওয়া ৯৯টা ভক্তি আৰু পিতৃ দেৱতাৰ করুণ পিলনি পাহৰিব খুজিলেও পাহৰিবলৈ নিদিয়ে সকলোৱে ভাতৃহু এইহে আজিও এই শকুনিৰ পদৰ ধ্বনি অতি চমকিত অস্থিৰে নিৰ্মিল পাখতিৰে পাখাত পৰাজী পাণ্ডৱক বনবাসী জীৱনৰ ঘটালো ঘোষণা ফুল নবুজিবাতি জগত এই শকুনি যদিও মই বাছি লৈছো অধৰ্মৰ পথ তথাপিতো এই নিহাই শকুনিৰ নাই অন্য প্ৰতিপদ দুৰ্যোধন আৰু দুঃশাসন আহিব লাগিছে শকুনিৰ পাছে সুদৰ চঞ্চলতাই উদাইছে সকলো পাৰো আহিবলৈ দিয়া মামা কি কৰিছ তুমি এই স্থানে মন মোৰ আজি নহয় উজ্জ্বল ময়ো চিন্তা কৰিছো অন্য এক কথা ইয়াক কৰিব বিচাৰিছো হস্তিনাপুৰ এই মুহূৰ্ততে মামা তোমাৰ আজি এনেকুৱা
চিন্তাৰ কাৰণ যি ৰাজ্যত মোৰ কোনো অস্তিত্ব নাই, যি ৰাজ্যত মোৰ কোনো মূল্য নাই, তেনেস্থলত কি প্ৰয়োজন মোৰ এই হস্তিনাপুৰৰ? মামা বোঝা নাই তোমাৰ কথাৰ তাৎপৰ্য। বুজাই কোৱা মোক, হস্তিনাপুৰত কাৰ এনে সাহস হল যে তোমাক কৰিছে এনে আচৰণ? মোৰ তোমাৰ বাবে দুৰ্যোধন, মোৰ বাবে তোমাৰ বাবেই তুলি ললো মই হাতে পাখতিৰ পাখা, তোমাৰ বাবেই কৰিলো মই সকলো কাৰ্য। কিন্তু তোমাৰ মোৰ প্ৰতি নাই অলপো গুৰুত্ব। মিছা কথা মামা, কৰিলো সকলো কাৰ্য তোমাৰ সহায়তে, তোমাৰ নিৰ্দেশ মতে। আৰু আজি যদি কোৱা দুৰ্যোধনে দিয়া নাই গুৰুত্ব তোমাক, কেনেদৰে দুৰ্যোধনৰ প্ৰাণে কৰিব সহ্য? তেনেহলে কিবা দৰে আশাস্থিৰ হৈ দেখা পোৱা নাই নে ভাগিল? পাণ্ডৱে অজ্ঞাত শেষ কৰি প্ৰৱেশ কৰিব এই হস্তিনাপুৰত, কাঢ়ি লব হস্তিনাপুৰৰ ৰাজসিংহ। আৰু তেতিয়াতো মোক সদায় পঠাব নিজ ৰাজ্যলৈ। তাতোতকৈ এতিয়াই ত্যাগ কৰিব এই হস্তিনাপুৰ গান্ধাৰৰ। অসম্ভৱ মামা, আকুতে জীবিত এই বীর দুঃখাখন দাদা দুর্যোধন আথান্নবতা কৌরব সন্তান কর্ণকে আদি করি যত বীরগণ এই সাহিত্য পাণ্ডবর কহিল আমার হস্তিনাপুর। তাতোতকৈ শক্তিশালী আমার সেনাপতি স্বয়ং ভীষ্ম পিতামহ, তেনেস্থলত পক্ষপাতি সেনাপতিৰ আঘাত কিদৰে ৰক্ষা কৰিব হস্তিনাপুৰ? তাতোতকৈ যদি সন্ধান কৰিলাহেঁতেন সেই পাণ্ডৱৰ অজ্ঞাত পাঠৰ সময়তে পুনৰ আকৌ সিহঁতক বনলৈ পঠাই ৰাজবংশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ ওলাহেঁতেন সম্ভৱ। বাবা, চতুৰ্দিশে সৈন্য বাহিনী মই কৰিছো প্ৰয়োগ, কোনেও মোক এই ক্ষেত্ৰত কৰিব পৰা নাই সহায়। আজীবন হিংসা কৰ পাণ্ডৱে আজি শয়নে সপোনে মোৰ কৰে আস্ফালন। লাগে মাত সন্ধান, নহলে তৃপ্ত নহয় দুৰ্যোধনৰ প্ৰাণ। দুৰ্যোধন, মুখে জানিব পাৰি বিশেষ বাতৰি জনাবলৈ আহিছো তোমাক লৌৰি। নহয় সখা, পোৱা নাই সংবাদ পঞ্চ পাণ্ডৱৰ। কিন্তু সখা, এক অদ্ভুত ঘটনা। আমার মিত্র বিরাট রাজ্যের সেনাপতি কৃষকর মৃত্যু হল গন্ধর্বর হাতে। সম্ভব পরাক্রমী কৃষকের সেনাপতির মৃত্যু হল গন্ধর্বর হাতে। আচৰিত নহয় ভাগি, ইয়াতেই লুকাই আছে গুপ্ত ৰহস্য। অৰ্থাৎ মামা তুমি তাৰ মানে বিৰাট নগৰতেই লুকাই আছে সমগ্ৰ ৰহস্য। এই ৰহস্য মামা প্ৰকাশ নকৰা কিয়? মোৰ মতে এই কাৰ্য কোনেও নোৱাৰে কৰিব সম্ভৱ। ই একমাত্ৰ কাম আর মানে অজ্ঞাত
অজ্ঞাত বাস যাপন কৰে সিহঁতে বিৰাট নগৰত। মুহূৰ্ততে আক্রমণ করে বিরাট নগর সমাপ্ত করু পাণ্ডবর অজ্ঞাত বাঘ। অনুমতি কদাপি নিদিয়ে পিতামহ ভীষ্মই আমাকে রাজ্য আক্রমণৰ ৰাজ্য বিকাশৰ বাবে ৰাজ্য জয়ৰ কিমান প্ৰয়োজন পিতামহক কৰাবাই স্মৰণ। ৰাজ্যৰ অনুগত তেওঁ নিশ্চয় সন্মতি কৰিব তোমাক। তেন্তে বলা সখা সাক্ষাৎ কৰো পিতামহক এই মুহূৰ্ততে। তাৰ পাছত সম্ভাল ধৰে কিদৰে অজ্ঞাত বাস সম্ফলে পাণ্ডবে। ওরা সকলতে বলা আদি পুনরে সন্ধান রাতরে তয় বেশি পর নাই চলিব অনল। এই কৰি অগ্নিভূত হব অস্ত্ৰ। আদি পুনরে অগ্নিৰে